আসসালামু আলাইকুম লুৎফাৰ কিচেনত আৰু এটা ৰেচিপি লৈ আহিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো পূৰা চাব। কুহুমীয়া পানী দিছোঁ 1 গিলাচ, চেনি দিছোঁ 5 চামুচ, চেনিটো লৰাই দিছোঁ। এনেকুৱা লাৰি চাব আঙুলি দি। এইটো ইষ্ট হয়, এইটো ইষ্ট। 2 চামুচ দিম ইষ্ট। এক টিপ হ'বলৈ দিম। এক টিপ হৈ গ'ল ইষ্ট। ময়দা লৈছোঁ, ময়দাটো চালি লৈছোঁ, 1 বাটি দিলোঁ, 2 বাটি দিলোঁ আৰু অকণমান দিছোঁ। নিমখ দিছোঁ, ইষ্টটো দিম, ৰিফাইন তেল দিছোঁ, মুঠা হৈ গ'ল। এতিয়া ঢাকি থ'ম 1.5 ঘণ্টাৰ কাৰণে। চাওক হৈ গ'ল মোৰ। কিমান ফুলি গৈছে দেখিছেনে? অকণমান ময়দা ছিটিয়াই দিছোঁ। কিমান জালি হৈছে দেখিছেনে?
অকণমান ময়দা দিছোঁ। অলপ মুঠি ল'ম। বেলি ল'ম এতিয়া। এইটোৰে কাটি ল'ম। কাটি লৈছোঁ। বেলা হৈ গ'ল। এতিয়া অকণমান দেৰি ঢাকি থ'ম 10 মিনিটৰ কাৰণে। এইটো চাওক ধুনীয়াকৈ ফুলি গৈছে। এতিয়া ভাজি কৰিম। আকৌ ওলোটাই দিছোঁ। মিডিয়াম জুইত ভাজিব। গেছটো মিডিয়াম কৰি দিব। ভাজা হৈ গ'ল। এতিয়া নমাম। চাওক কিমান ধুনীয়া হৈছে। চাওক এটা ভাঙি দেখুৱাম।